নমস্কাৰ। গকুল ডেকাৰ এটি কবিতা, শিৰোনাম আমাৰ সমস্যা। লিখি আনিছোঁ এটি দীঘলীয়া কবিতা, দেখুৱাব বিচাৰিছোঁ ৰাইজৰ সমস্যা। আসনত বহি আছে সকলোবোৰ নেতা, ৰাজ্যত ছটফটাই আছে সাধাৰণ জনতা। সকলোৰে দৃষ্টি কেৱল নেতাবোৰৰ মুখলৈ, কি জানিবা আশাৰ বতৰা আনেই আমলৈ। সমস্যাৰ সাগৰত জনতা ডুবিছে, ককবকাই বিচাৰিছে কুটা, সকলোৰে কপালবোৰ ফুটা। আমি নিবনুৱা, কৰ্মৰ পথত লাগিল কেনা, উপায় নাপাই কৰিলোঁ ব্যৱসায়, অৰ্থৰ অভাৱত সিও মৰহি যায়। কৰ্মৰ বিনিময়ত উচিত মূল্য নাই, এনেদৰে অনেক যুৱক কৰ্মৰ অভাৱত আছে ছটফটাই। ৬০ৰ ঊৰ্ধৰ অনেক বৃদ্ধই পেঞ্চন পাবলৈ আছে বাট চাই। বহু বৃদ্ধ বৃদ্ধাই আশাবোৰ মনতে লৈ সিপুৰি লৈ যায়। সৌজনী সাবিত পেহী বিয়াই নহ'ল বেচেৰীজনীৰ, বাইদেউ বোলা আঁচনিখনে আজিও নেপালে ঢুকি। গাঁওখনত সাবিত পেহী আছে বহুজনী, বৈকুণ্ঠ বিপুল দুই ককাই ভাই, হাজিৰা কৰি মাছ বিচাৰি খায়, থাকিবলৈ ভাল ঘৰ নাই। চৰকাৰৰ আৱাস যোজনাই আজিলৈ ঢুকি পোৱা নাই। বহু আছে এনে লোক বৰষুণৰ উৰুষা পানী খায়। গাঁৱৰ মহিলা বোৱাৰী হবে মিলিজুলি গোট খোলে, ৰোজগাৰ বিচাৰি হাবাথুৰি খায়। বহুতে আজিলৈ একোৱে পোৱা নাই, চিকিৎসাৰ নামত জৰা ফুকা, অন্য উপায় নাই। জিওবা আছে চাব চেণ্টাৰ দুই এটি, এজাক বতাহতে ভাঙি উৰি যায়। পথাৰত চিৰাল ফাট, কৃষকৰ মূৰে কপালে হাত। বৰষুণৰ বাবে মেঘলৈ চাই, জলসিঞ্চনৰ ব্যৱস্থা নাই। কোনোৱে খান্দিব বিচাৰে পুখুৰী, ঋণ বিচাৰি খাই হাবাথুৰি। সমস্যাৰে জৰ্জৰিত, দুখৰ বোজাত সকলো ভাৰাক্ৰান্ত। ৰাইজৰ দুখ পাতলাবলৈ গাঁৱে ভূঞে থকা ক্লাব সংঘবোৰ সদা জাগ্ৰত। বহু আহিল বহু গ'ল, কত নিৰ্বাচন পাৰ হ'ল, আজিলৈ বহু সমস্যা সমাধানেই নহ'ল। ৰাইজৰ সমস্যা আশা আকাংক্ষা কমক চাৰি দুগুণ হ'ল। সেয়েহে বুলিছোঁ বা সকলোৰে মৰমৰ হিমু আমাক। ৰাইজৰ যিহেতু নেতা হ'ল, সকলোৰে মাজত সোমাই পৰিবৰ হ'ল। নিবনুৱা হ'বৰ কথা ভাবক, মহিলা বাইদেউহঁতৰ আঁচনি আনক, বৃদ্ধ হ'বৰো চিন্তা কৰক। বেমাৰত ডাক্তৰ, কৃষকৰ মংগল, চৰকাৰক যেতিয়া সকলোতে পাব, অনাগত ভৱিষ্যত সকলো ৰাইজে আপোনাক সবকাই আশীৰ্বাদ দিব। হয়তো অনাগত দিনত আমি এখন সুস্থ চৰকাৰ পাম। ঈশ্বৰৰ ওচৰত তাকেই প্ৰণাম।